নমস্কাৰ বন্ধু বান্ধৱীসকল, আব্দুল ৱাহিদ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ। এই ভিডিঅ'টো হৈছে সেই বিষয়টোৰ ওপৰত, যিটো বিষয় নেকি সকলোকে মনত আনন্দ দিয়ে, মন আপ্লুত কৰি ৰাখে, অৰ্থাৎ অসমৰ সংগীত জগতৰ লগত সম্পৰ্কিত এটা বিষয়। সেয়া হৈছে অসমীয়া সংগীত জগতখনক যিসকল মহান ব্যক্তিয়ে ধন্য কৰি বা জাকত জিলিকা কৰিছে এতিয়ালৈকে, সেইসকলৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ অসমৰ সুসন্তান, অতি শ্ৰদ্ধাৰ অবিস্মৰণীয় সুৰকাৰ তথা কণ্ঠশিল্পী জয়ন্ত হাজৰিকাদেৱে আজি তেখেতৰ শুভ উপজা দিন। জয়ন্ত হাজৰিকাৰ যাদুকৰী কণ্ঠ আৰু সুৰৰ স্বকীয় শৈলীয়ে অসমীয়া সংগীতক যুগে যুগে দি গৈছে এক নতুন পৰিচয়। প্ৰতিটো প্ৰজন্মৰ ধমনীত প্ৰবাহিত জয়ন্ত হাজৰিকাৰ গীতসমূহে তেখেতক প্ৰতিগৰাকী শ্ৰোতাৰ হৃদয়ত জীয়াই ৰাখিব চিৰদিন চিৰকাল। হে শিল্পী উপজা দিনত আপোনাক সশ্ৰদ্ধ স্মৰণ কৰিলোঁ। তেখেতৰ যি অবিস্মৰণীয় গীতসমূহ আছে, তাৰ ভিতৰত মই দুটা গীতৰ কলি আগবঢ়াইছোঁ আপোনালোকলৈ। সেই দুটা হৈছে মোৰ মিনতি ধৰা হয় যদি, আৰু এটা হৈছে কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ। এনেকুৱা ধৰণৰ অলেখ অসংখ্য হাজাৰ বিজাৰ গীত তেখেতে অসমৰ জনতাক, অসমীয়া মানুহক দি গৈছে। সেইকাৰণে এইগৰাকী শিল্পী সদায় অসমীয়া মানুহৰ প্ৰাণৰো প্ৰাণৰ আৰু অতি হৃদয়ৰ একেবাৰে নিভৃত কোণৰ পৰা এই জয়ন্ত হাজৰিকাদেৱৰ উপজা দিনত মই তেখেতৰ আত্মাই যাতে বহু দিনলৈ বহুত চিৰকাল চিৰ শান্তিত থাকিব পাৰে, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।